বৰ্তমান আহি পালোহি কাজিৰঙা এথেনিক ভিলেজত। সেইখন গেটখন তাৰ ভিতৰত বহুত ধুনীয়া ধুনীয়া চাব লগা কিছুমান ঘৰ আছে। অকণ পিছত আপোনালোকক দেখাই আছোঁ। বলক এতিয়া আমি ভিতৰলৈ যাওঁ, আপোনালোকক দেখাওঁ। টিকেট কাটিবৰ কাৰণে অপূৰ্ব ৰৈ আছে। আৰু এই এথেনিক ভিলেজতে অসমৰ বিভিন্ন জাতিৰ বাসস্থানৰ মানে কিছু সুন্দৰকৈ বৰ্ণনা আছে, যিখিনি আপোনালোকৰ আগত এতিয়া মই দেখাম। আৰু এইফালে কেইটামান মূৰ্তি আছে, পিছত আপোনালোকক ধুনীয়াকৈ বৰ্ণনা কৰি দিম ইয়াৰ বিষয়ে, মূৰ্তিকেইটানো কি বুজাইছে, কি কৰিছে। এতিয়া অকণ আগলৈ যাওঁ, কি কি আছে দেখাওঁ আগত। আৰু মই এতিয়া এটা চাংঘৰ দেখাম আপোনালোকক। আৰু সেই চাংঘৰটো হৈছে আমাৰ কাৰ্বিসকলৰ হয়, এটা ধুনীয়া চাংঘৰ। এতিয়া মই জখলাটোদি উঠি গৈ আছোঁ আৰু চাংঘৰৰ মাজতে এটা ধুনীয়াকৈ মুকলি ঠাই ৰখা হৈছে। কি কয় এইটো একদম বাঁহৰ বেৰৰ নিচিনা লাগিছে, কিন্তু বেৰৰ নহয় মানে সেইটো হেৰি হয়, কি পকা হয়, চিমেণ্টেদি বনোৱা হয়। ওচৰৰ পৰা দেখাই দিয়াচোন। সেইটো কিবা বাঁহৰ ফালি পিনি বেৰৰ, আমাৰ মিচিং মানুহবিলাকৰ যে ঘৰত চাংঘৰ কিছুমানত থাকে যে বেৰ দি বনায় তেনেকুৱা। আৰু সেইটো সেউজীয়া ৰং দি দিছে, কেঁচা বাঁহৰ নিচিনা কালাৰ ওলাইছে। Don't know where we're gonna fly like you did sometimes. Seeing eyes of mine. Love, 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 I wanna be strong, strong with you. এইটো ঘৰ চাওকচোন, এইটো টাইসকলৰ হয়, টাইসকলৰ তাহাঁতৰ কাষতে নামঘৰটো আছে, য'ত সিহঁতি পূজা কৰে। অকণমান আপোনালোকৰ ভিতৰৰ পৰা দেখাই দিছোঁগৈ। জখলা হয়, এইটো একদম বাঁহৰ খুটা নিচিনা লাগিছে, কিন্তু পকা হয়, চিমেণ্টেদি বনোৱা হয় বালি। ভিডিঅ' কৰি থাকোঁতে সৰু সৰু ল'ৰা ছোৱালী মাত শুনা পোৱা গৈছে, আপোনালোকে সেইটো মন নকৰিব। আৰু সেইটোৱে আমাৰ টাইসকলৰ চাংঘৰত এটা সৰু নামঘৰ প্ৰতিষ্ঠা কৰি থোৱা হৈছে। এটা ঘৰ দেখাম আপোনালোকৰ আগত, যিটো চাহ জনগোষ্ঠীৰ ঘৰ হয়, মাটিৰ ঘৰ হয়। ভিতৰলৈ আহকচোন, ভিতৰত কি আছে দেখোন। আৰু মাটি ঘৰটো ইমান ধুনীয়াকৈ সজোৱা হৈছে যে, বনোৱা হৈছে, আপোনালোকে সেইটো মানে ধৰিবই নোৱাৰিব, দেখি আপোনালোকৰ ভাল লাগিব। আৰু মাটি ঘৰ বেৰতে ময়ূৰ চৰাই আঁকি থোৱা হৈছে, আৰু কিছুমান সৰু সৰু বেলি ফুলৰ নিচিনা ধুনীয়া ধুনীয়া ফুল আঁকি থোৱা হৈছে। মাটি ঘৰৰ কাষতে চাংঘৰকেইটা আছে, দেখিব বহুত ভাল লাগিছে। আৰু মাটি ঘৰৰ মানে বাৰেণ্ডাখন, পিৰালিটো ইমানেই ধুনীয়াকৈ প্লাষ্টাৰ মৰা আছে ন, কৰি থোৱা আছে, আপোনালোকে দেখিলেই মানে ভাল লাগিব। আৰু মাটি ঘৰৰ সন্মুখত এখন খিৰিকী আছে। আৰু সেই ঘৰটো খাচীয়া লোকসকলৰ হয়, এটা সুন্দৰ ঘৰ, ধুনীয়া চাংঘৰটো বেছি ওখ নহয়, চাৰিওফালে সেউজীয়া পৰিৱেশ আছে। আৰু সেই চাংঘৰটো আগফালে যিখন খিৰিকী ডিজাইন, পকা ঘৰৰ নিচিনা ডিজাইন কৰি থৈছে, আৰু সেই ঘৰটো সন্মুখতে এটা ধুনীয়া চাংঘৰ আছে। আৰু এই ঘৰটো গাৰোসকলৰ হয়, কি লিখিছে ইমান ভালকৈ গম নাপাওঁ, ওপৰত কিবা ইংলিছত লিখা আছে, সিহঁতৰ ভাষাত লিখিছে। ঘৰটো খুব সুন্দৰ দেখিবলৈ, ইয়াৰ চাৰিওফালে সেউজীয়া পৰিৱেশ। আৰু এটা কাষতে মানে চাঙৰ ওপৰত বাঁহৰ খুটা দি বনোৱা হৈছে, আৰু চাইডেদি এটা পুখুৰী আছে, ধুনীয়াকৈ পুখুৰীত পানী আছে, চাইডেদি গছ গছনি, খুব সুন্দৰ লাগিছে দেখিবলৈ ঘৰটো। আৰু মই এটা টঙি ঘৰ দেখা পালোঁ, আৰু সেই টঙি ঘৰটো ওপৰলৈ যাম, মই ওপৰৰ পৰা আপোনালোকক প্ৰাকৃতিক সৌন্দৰ্য দেখাম। জখলা দি উঠি যাম, জখলাটো বৰ সুন্দৰকৈ তাত বনোৱা আছে। And if you want to read my
my mind, just go ahead. There's nothing to hide. I'm so depressed, I'm not gonna lie, but your problems are bigger than mine. আৰু মই এতিয়া ওপৰত পালোহি ওপৰৰ পৰা আপোনালোকক চাৰিওফালে দেখাইছোঁ কি ধুনীয়া সুন্দৰ পৰিৱেশ গছ-গছনি তলত চেগুন গছৰ গছ দেখা পালোঁ চাৰিওফালে সেউজীয়া দেখিবলৈ বহুত মানে ধুনীয়া লাগিছে ধুনীয়া বতাহ বলি আছে প্ৰথমতে মই যে আপোনালোকক কেইটামান মূৰ্তি দেখাইছিলোঁ সেই মূৰ্তিকেইটাৰ বিষয়ে আপোনালোকক অকমান বৰ্ণনা কৰি দিছোঁ ইয়াতে এতিয়া আপোনালোকে দেখিছে দুজন মূৰ্তি দেখুওৱা হৈছে এজনে এখন হাতত জাতি লৈ আছে আৰু আনজনে কঁকালত দাৰ বান্ধি আছে মিট এখন তাহাঁতে মানে চিকাৰত যোৱাটো দেখাইছে আৰু ইয়াতে দেখুওৱা হৈছে দুজন ককা আৰু দুগৰাকী আইতাই ধুনীয়াকৈ বহি মেল পাতি আছে তাহাঁতৰ কিবা আলোচনা কৰি থকা দেখা গৈছে ইয়াতে আৰু ইয়াতে দেখুওৱা হৈছে তিনিগৰাকী মহিলাৰ প্ৰতিমূৰ্তি ইয়াতে মানে দুগৰাকী মহিলাই দান খুন্দি থকা দেখুওৱা হৈছে আৰু এগৰাকী মহিলাই বুকুচাত এটা মৰম লগা কেঁচুৱা দেখুওৱা হৈছে মানে তাহাঁতি কিবা কথা পাতি আছে কাম কৰি আৰু ইয়াতে আৰু এশৰটো মূৰ্তিয়ে ইয়াত দেখাব খুজিছে মানে পানীৰ মাজত এগৰাকী কাৰ্বি মহিলাই ধুনীয়াকৈ এটা হৰিণ আলফুলে মৰম কৰি আছে এতিয়াৰ গোটেইখিনি চাই শেষি হ'ল আজিৰ ভিডিঅ'টো ইমানতে আকৌ আপোনালোকক এটা নতুন বোকাখাটৰ এটা নতুন জাগালৈ বেলেগ এদিন এটা ভিডিঅ' দিম আজিলৈ ইমানতে সমাপ্ত বাই যদি মোৰ ভিডিঅ'টো ভাল পায় তেতিয়া লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব